হাই বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ। আজি মই তেজপুৰত উপস্থিত হৈছোঁ। তেজপুৰ অগ্নিগড়, যি অগ্নিগড়ৰ বিষয়ে আমি বিভিন্ন সময়ত বিভিন্ন গ্ৰন্থত পাই আহিছিলোঁ। ইয়াৰ লগত যি ইতিহাস জড়িত হৈ আছে, সেই ঐতিহাসিক ঠাইত আজি মই উপনীত হৈছোঁ আৰু আপোনালোকক দেখুৱাম অগ্নিগড়ৰ চাৰিওফালে ঘূৰি পকি আপোনালোকক দেখুৱাম। আৰু এই অগ্নিগড় ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত। আজি এইখিনি ঘূৰি পকি আপোনালোকক দেখুৱাম আৰু ইয়াৰ লগত যি ইতিহাস জড়িত হৈ আছে, সেই ইতিহাস আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক জনাম। তেন্তে বলক আমি আৰম্ভ কৰোঁ। আৰু এনেকৈয়ে চিৰি বগাই ওপৰলৈ লাহে লাহে উঠিব লাগিব আৰু ওপৰত কি আছে সেইখিনি আমি দেখিম। অগ্নিগড় হৈছে তেজপুৰ চহৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত ঐতিহাসিক গড়। এই ঘৰটো তেজপুৰৰ বাণৰজাই নিৰ্মাণ কৰিছিল। শত্ৰুৰ পৰা নগৰখনক সুৰক্ষিত কৰি ৰাখিবলৈ বানাসুৰে সমগ্ৰ নগৰকে অগ্নিৰে বেৰি থৈছিল বুলি কালিকা পুৰাণত উল্লেখ আছে। অগ্নিগড়ৰ সংৰক্ষণৰ বাবে 1928 চনত তেজপুৰ পৌৰসভাৰ পৌৰপতি পদ্মনাথ গোহাঁই বৰুৱাই ব্ৰহ্মপুত্ৰৰ পাৰত থকা টিলাটোত এখনি উদ্যান প্ৰতিষ্ঠা কৰে। বৰ্তমান তেজপুৰ পাৰিপাৰ্শ্বিক সমিতিৰ তত্বাৱধানত এইখন উদ্যান পৰিচালনা কৰি থকা হৈছে। কালিকা পুৰাণত উল্লেখ আছে যে শত্ৰুৰ পৰা নগৰখন সুৰক্ষিত কৰি ৰাখিবলৈ বানাসুৰে সমগ্ৰ নগৰখনকে অগ্নিৰে বেৰি থৈছিল। সেয়ে এই গড়টোৰ নাম অগ্নিগড় হ'ল। তেজপুৰৰ বাণৰজাই তেওঁৰ কন্যা ঊষাক সুৰক্ষিত কৰি ৰাখিবৰ বাবে এই ঘৰটো নিৰ্মাণ কৰিছিল। ইয়াত ঊষাৰ কাৰেং আছিল। ঊষাৰ প্ৰেমিক অনিৰুদ্ধক ইয়াতেই বন্দী কৰি ৰাখিছিল বুলি বিশ্বাস কৰা হয়। দৰাচলতে এই সৰু টিলাটোক অগ্নিগড় বোলা হৈছে যদিও প্ৰকৃতাৰ্থত সমগ্ৰ নগৰখনকেই অগ্নিগড় আছিল বুলি এক জনবিশ্বাস আছে। তদুপৰি অনিৰুদ্ধক উদ্ধাৰ কৰিবলৈ শ্ৰীকৃষ্ণ সসৈন্য যুদ্ধ যাত্ৰা কৰি আহি শোণিতপুৰত প্ৰৱেশ কৰি বাণৰ নগৰৰ চাৰিওদিশে অগ্নিৰ ভেৰ দেখি বিস্ময় মানিছিল আৰু নগৰত প্ৰৱেশ কৰাৰ কোনো ছিদ্ৰ নেদেখি অৱশেষত গৰুধৰ দ্বাৰা অগ্নি নিৰ্বাপন কৰিহে নগৰত প্ৰৱেশ কৰিছিল বুলি মহাভাৰতৰ হৰিবংশৰ বিষ্ণু পৰ্বত উল্লেখ আছে। এই তথ্যবোৰৰ দ্বাৰা প্ৰমাণ কৰিব পাৰি যে বাণৰজাৰ নগৰখনেই অগ্নিগড় বুলি খ্যাত আছিল। 1928 চনত তেজপুৰ পৌৰসভাৰ প্ৰথম অসমীয়া পৌৰপতি পদ্মনাথ গোহাঁই বৰুৱাদেৱে ব্ৰহ্মপুত্ৰৰ পাৰত থকা টিলাটোত এখনি উদ্যান গঢ়ি তোলে আৰু কালক্ৰমত ইয়েই অগ্নিগড় ৰূপে পৰিচিত হৈ পৰিল। ব্ৰিটিছ আমোলত এই টিলাটোত দূৰবীণ বহাই নগৰখন নিৰীক্ষণ কৰা হৈছিল বাবে ইয়াৰ নাম আছিল অবজাৰভেটৰী হিল। 2001 চনৰ জানুৱাৰী মাহৰ পৰা ইয়াক নতুন ৰূপত সজাই পৰাই জাতিষ্কাৰ কৰি তোলা হৈছে। ইয়াত নিৰ্মাণ কৰা মূৰ্তিসমূহত হৰিহৰ যুদ্ধ ফুটাই তোলা হৈছে। বৰ্তমান তেজপুৰ পাৰিপাৰ্শ্বিক সমিতিৰ তত্বাৱধানত চলি থকা ই এক অত্যাধুনিক নয়নাভিৰাম উদ্যান। ইয়াত ধুনীয়া ধুনীয়া ফুলৰ গছ। বলক আমি ওপৰত উঠো অলপ।
হয় চাওক মই ইতিমধ্যে টপত উঠি গ'লোঁ আৰু ওপৰৰ পৰা আপোনালোকক ইয়াৰ চৌপাশৰ যি দৃশ্য সেয়া দেখুৱাম। এফালে চাওক তেজপুৰ যিটো টাউন চিটি হয় চিটিটো দেখা গৈছে। মই চাৰিওফালৰ পৰা আপোনালোকক দেখুৱাম তেনেকুৱা এক মনোমোহা দৃশ্য দেখিলে সঁচাকৈয়ে যেন ভাল লাগে। মন প্ৰাণ আপ্লুত হৈ উঠে। একদম টপত আছোঁ এতিয়া মই। আৰু এইফালে যদি চাই তেন্তে লক্ষ্য কৰিলে ব্ৰহ্মপুত্ৰ নদীখন দেখা যায়, যি ব্ৰহ্মপুত্ৰৰ দৃশ্য। এয়া ব্ৰহ্মপুত্ৰৰ পাৰ। মানে সঁচাকৈ বহুত ভাল লাগে আৰু এয়া এক প্ৰাচীন কীৰ্তিচিহ্ন, যাৰ লগত জড়িত হৈ আছে এক ইতিহাস। আৰু সেই ইতিহাস আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমে ইতিমধ্যে কৈছোঁহি। কেতিয়াবা মন গ'লে আহিব এপাক ঘূৰিবলৈ। এয়া চব ওপৰৰ পৰা তেজপুৰ যিটো চিটি কেনেকুৱা ধুনীয়া লাগে। বিভিন্ন ঠাইৰ পৰা বিভিন্ন পৰ্যটক ইয়ালৈ আহে। ইয়াৰ যি মনোৰম দৃশ্য সেয়া উপভোগ কৰিবলৈ আহে, আৰু সেইকাৰণে ময়ো আহিছোঁ আপোনালোকক দেখুৱাবলৈ, ময়ো নিজে দেখিবলৈ। গতিকে বন্ধুসকল, আপোনালোকে চাই থাকক আৰু উপভোগ কৰক অগ্নিগড়ৰ এই মনোমোহা দৃশ্য। এতিয়া চাওক এটা গছ, এজোপা গছ পাত নাই, ফুল লাহে লাহে দি আছেচোন। হয় চাগে, হয়তো পাত সৰি গৈছে, কিন্তু এতিয়া বৰ্তমান কিন্তু ইয়াত পাত নাই। কেনেকুৱা দেখা যায় দেখাত চাওকচোন। এটা দুটা ফুল ফুলা দেখা গৈছে, পাতবিলাক নাই আৰু সৰি পৰি। এইটো এনেকুৱাই, মই নিজে গম নাপাওঁ। বলক তেন্তে এতিয়া আমি উভতি যাওঁ, বেলেগ এটা বাটেৰে উভতি যাওঁ। ইয়াত লিখা আছে অনিৰুদ্ধৰ নাগপাশ ভণ্ডন।
আৰু এয়া বেংক ছটা বেংকৰ ফটো ইয়াতে আছে বেংকৰ যি মূৰ্তি বনোৱা আছে বেংক ছটা হওক অলপ বেংক ছটাৰ তলত বহি লওঁ কেনেকুৱা লাগে উপভোগ কৰিলেও চাওঁ কেইটা বেংক ছটা আছে এটা দুটা তিনিটা সৰু সৰু তিনিটা বেংক ছটা আছে আৰু ডাঙৰ আছে এটা ইয়াত মানুহ আহি বহি জিৰণি লয় অলপ আমোদ লয় বলক এতিয়া উভতি যাওঁ এয়া অগ্নিগড়ৰ যি পাহাৰ মই য'ত আছোঁ আৰু ওপৰৰ পৰা চাওক তলৰ দৃশ্যটো চাওক কেনেকুৱা লাগে লাহে লাহে এতিয়া নামিব লগা হ'ল আৰু এতিয়া আমি তললৈ নামি যাম ডেকা হ'ল আৰু মোটামুটি ইয়াত নিষেধাজ্ঞা দিছে ইয়াত আহি মানে মূৰ্তিৰ ভেটিত আপুনি উঠিব নোৱাৰে উঠিলে আইনমতে দণ্ডনীয় হ'ব এই নিষেধাজ্ঞাবিলাক মানিব লাগিব
চাওক ফুলনিৰ বাগিচা। ফুলনি বহুত ধুনীয়া লাগিছে ফুলনি।